Good morning guys. Good morning from Kohima, Nagaland. আপোনালোকে গম পায় চাগে কালি ৰাতি আমি আহিছিলোঁ। আজি আমাৰ ফাৰ্ষ্ট ডে কোহিমাত। টাইম ৰাতিপুৱা 5টা 5:30 মান হৈ আছে। জানে মই টোপনিৰ পৰা উঠাৰ লগে লগে মোৰ মনত পৰিল বাইকৰ কথা। মই দৌৰি বাইক চাব গৈছিলোঁ। আছেনে নাই? কালি ৰাতি এনেকৈ ৰাস্তা কাষত থৈ আহিলোঁতো। বাই দ্য ৱে আজি প্লেন 2-3টা আছে। এতিয়া আজি উঠাৰ পিছত ওলাই যাম দুয়ো একেলগে। আপোনালোকে কোহিমা চহৰ চাওক। মাজে মাজে কি হয় কুঁৱলী আহি মানে কি হয় বিল্ডিংবোৰ ঢাকি পেলাই একো নেদেখি তেতিয়া আকৌ লগে লগে আকৌ মুকলি হৈ যায় অলপ সময় পিছত। আৰু সৰু বিল্ডিংকেইটাত ৰ'দ পৰি আছে জিলিকি আছে। আৰু আমাৰ ব্ৰেকফাষ্ট আহি গ'ল, চাহ আৰু ব্ৰেড, ব্ৰাউন ব্ৰেড। ওলাব ধৰিছিলে, লগে লগে আকৌ বৰষুণ দি দিলে। মন গ'লে বৰষুণ, মন গ'লে আকৌ ডাৱৰে আৱৰি পেলাই, মন গ'লে আকৌ লগে লগে ক্লিয়াৰ হৈ যায়। এইটোৱে চাই আছোঁ ৰাতিপুৱাৰ পৰা। বহুত ভাল লগা হয় গাইজ। এতিয়া ফাইনেলি বৰষুণৰ মাজতে ওলাই আহিছোঁ আমি। বৰষুণ কেতিয়াবা কমে তালৈ ৰখি থাকিব নোৱাৰি। এতিয়া টাইমো হৈ গ'ল, 9টামান হৈ গ'ল চাগে। আমি বাইকৰ ওচৰত আহিছোঁ। খোজকাঢ়ি গ'লে বহুত সময় লাগিব, সেইকাৰণে বাইক লৈ লৈছোঁ। মোবাইল এইখনত ভৰাই লৈছোঁ, বৰষুণ দি আছে। আছিবৰ বাইক লৈ যামতো, ইয়াত মানে হেৰি নাই, মোবাইল হোল্ডাৰ নাই। ইয়াত লগাই লৈছোঁ, ৱাটাৰপ্ৰুফ থাকিব। তেতিয়া আমি ওচৰে পাঁচ ৱাটাৰপ্ৰুফ হৈ গ'ল। ক'ত যাম এতিয়া আগতে কোৱা? আগতে যাম কেথেড্ৰেল চাৰ্চ। মেপ চলি আছে ভাই। ইমান বঢ়িয়া ভিউ ইয়াৰ পৰা, পুৰা কোহিমা চিটিখন ইয়াৰ পৰা দেখি। বৰষুণ অলপ অলপ দি আছে যদিও ভাল লাগি আছে এইটো বৰষুণ খাই। কিনকিনীয়া বৰষুণ দিয়ে আছে আৰু আমি আগুৱাই আছোঁ। ভিউটো চাওক মেন, কিমান তলত ৰাস্তা চাওক, মানুহ খোজকাঢ়ি গৈ আছে। এইটো আমি মানে এতিয়া চাগে কোহিমাৰ এতিয়া টপ পইণ্টত আহিব পৰা নাই। ওপৰত আকৌ ঘৰ আছে চাওক, পাহাৰৰ ওপৰত ডাৱৰে আকৌ চৈ গৈ আছে। আৰু এইফালে চাওক কিমান ধুনীয়া চিটি হয়। চাৰ্জৰ ভিতৰলৈ গৈছোঁ। ভাই চাৰ্জটো বহুত ভাল লাগিল। এতিয়া আমি যাম, ক'ত যাম? এতিয়া ৰুমত যাম। ৰুমত কিয়? সেই তালৈ নোযোৱা? ৱাৰ চিমেট্ৰিত যাম। ৱাৰ চিমেট্ৰিৰ পৰা পিছত ইয়াৰ খনমাৰ ফালে যাম। এতিয়া টাইম বেছি হোৱা নাই, 10:30মান বাজিছে। এইখন হ'ল ৱাৰ চিমেট্ৰি। এইটো হ'ল নাগালেণ্ডৰ কোহিমা ৱাৰ চিমেট্ৰি। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইয়াত এটা বহুত ডাঙৰ ৰণক্ষেত্ৰ পৰিণত হৈছিল কোহিমা। আৰু ইয়াত যিমানবোৰ দেখা পাই আছে সকলো সৈন্যসকল যে মৃত্যুবৰণ কৰিছে তেখেতসকলৰ সমাধিস্থল। এইটো এটা আদালতখান, ৰয়েল ইণ্ডিয়ান আৰ্মি ছাৰ্ভিচ, 23 এপ্ৰিল 1944, এজ 29। ইয়াত যিমানখিনি আছে চব মুছলিম মানুহৰ। এইটো চব এৰাবিকত লিখা আছে, মহম্মদ আকবৰ খান। আৰু এইফালে খ্ৰীষ্টান মানুহ আছে, হিন্দু মানুহ আছে। মানে এই ৱাৰত যিসকল মানুহ মৃত্যুবৰণ কৰিছিল সকলোৰে নাম আৰু সমাধি ইয়াতে ধুনীয়াকৈ স্থাপন কৰা হৈছে। ইয়াৰ পিছতো তালৈকে ডাঙৰ এটা খ্ৰীষ্টিয়ান ক্ৰছ দি আছে।
বাকী বলক ওপৰলৈ যাওঁ আৰু কি আছে সৌ তালৈকে সকলো সমাধি আৰু এইফালে বহুত ডাঙৰ আচলতে এখন খোজকাঢ়ি গৈ আছিলোঁ কিবা এটা বিন্ধি আছে বুলি পিছত চলে তেনেকুৱা তিনিটা কোণীয়া লোহাৰ কিবা এটা বিন্ধাই থোৱা আছে মাটিত দুবৰীত তলত তেনেকৈ ঘূৰি গৈছোঁ গছকি শ্লিপাৰী নহয় মানে শ্লিপ নহয় ফাইনেলি আমি ঘূৰি চুৰি আহিলোঁ চাৰ্চ গ'লোঁ ৱাৰ চেনিটেৰী গ'লোঁ আৰু এতিয়া খাই বৈ ওলাই যাম খাবলৈ মানে কালি নিচিনা আজিও ইয়াতো নন ভেজ খোৱাটো অলপ ভয় লাগি যায় কিবা খুৱাই দিয়া খাওঁ কথা আছে নহয় আৰু আজিও তেনেকুৱাই আমলেট এইটো কি তিয়ঁহ আৰু আনাৰস দিছে আনাৰস দিছে ভাতৰ লগত আচ্ছা সিহঁতো চাগে ভাতৰ লগত খাই চাগে সেইটো হ'ব পাৰে আৰু এইটো কি ভোট জলকীয়া চালাড দালি চয়াবিন আৰু চিংগুল দালি ভাই ইয়াৰ খোৱা ইমান টেষ্টি নিৰামিষ চয়াবিন বহুত মানে ক'ব নোৱাৰোঁ আৰু নাজানো কিয় আমি খোজকাঢ়ি আছোঁ তলৰ ওপৰত সেইকাৰণে হ'ব নেকি ঘৰতো এনে পৰিশ্ৰম সিমান এটা নহয় আনাৰসটো বহুত মিঠা আছিলে বহুত বঢ়িয়া খালি এটা বস্তু জ্বলাটো আমাতকৈ বহুত বেছি খায় বাকী চব ঠিকে আছে খোৱাটো একদম পাৰফেক্ট আছে এইটো চাওঁ অকণমান চব্জিৰ লগত আমাৰ ঘৰত মানে এটা গোটেই চব্জি পৰিয়ালৰ যিমান চব্জি খায় তাত সিমানখিনি জলকীয়া দিয়ে বাইদেউ জলকীয়া অলপ খাব লাগে চব খাই দিছোঁ আমি ওলাই আছোঁ বেগ চেগ চব ভৰালোঁ গাড়ীতে থৈ দিছোঁ মোৰতো লাগি আছে ইয়াত মানে বিশ্বাসৰ এটা বহুত ভাল হেৰি আছে ট্ৰেফিক জামটো অলপমান বেছি কোহিমা চহৰত বাকী চবফালে একদম এক নম্বৰ আৰু কোনোবাই যদি মোক নাগালেণ্ডৰ ৰিভিউ দিব দিয়ে মই 10 out of 10 দিম কাৰণ মোৰ চাৰিওফালে ভালেই লাগিছে একদম তলৰ পৰা ওপৰলৈ গোটেইখিনি ট্ৰেফিক জাম লাগি আছে এইখিনি নামোতে কিমান টাইম লাগি গ'ল আৰু কোহিমা চহৰৰ পাহাৰৰ পৰা নামি এতিয়া খনমাৰ ফালে গৈ আছোঁ খনমাত আকৌ উঠিব লগা হৈ আছে তললৈ নামিলোঁ অলপ সময় আকৌ উঠি আছোঁ পাহাৰলৈ ভাই পাহাৰবোৰ চাইতো মোৰ মানে হেঁপাহ পলোৱা নাই ইমান ধুনীয়া পাহাৰ গ্ৰীণ হৈ আছে মানে এতিয়া বৰ্ষা ছিজনটো বাৰিষা আমি এতিয়া খনমা গৈ আছিলোঁ দুইজন ইয়াতে ৰখিছোঁ ইমান চিনিক ৰাস্তা মই জীৱনত দেখা নাই অলপ সময় মূৰে এনেকৈ ডাৱৰ আহি কিনে অন্ধকাৰ হৈ যায় ৱাও মেন তামাম মানে কি ক'ম আৰু প্ৰকাশ কৰিবলৈ ভাষা নাই মোৰ তাত অফ ৰোড বোকা আৰু শিলগুটি আছে এনে শ্লিপ নহয় গাড়ীখন আহিব দিওঁ ওপৰৰ পৰা পানী নামি আহিছে এনেকৈ ভূমিস্খলন হয় গেটখিনি জমি থাকে কিন্তু লাহে আঁতৰাব লাগে এনেই কামত লাগি আছে হ'লেও আৰু অলপ দিন লাগিব চাগে এইখন আকৌ কি গাড়ী ইয়াতে ৰখিব দিওঁ আহিওক
কিমান ধুনীয়া লাগে দিন আমি নামিলোঁ পাহাৰৰ পৰা এতিয়া আকৌ উঠি আছোঁ খনমা পাবলৈ বেছি দূৰ নাই আচলতে 4 কিলোমিটাৰমান আছে মানে এবাৰ নামি আছোঁ এবাৰ উঠি আছোঁ এবাৰ নামি আছোঁ এনেকৈ খনমা খাৰু খনমালৈ এণ্ট্ৰি আমাৰ হৈ গ'ল সোঁফালে চাওক না বগা বগা হৈ আছে ডাৱৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব টুৰিষ্ট ৰেজিষ্ট্ৰেশ্যন অফিচ এইটো হেল্ল' হা খনমা হাঁজি ৰেজিষ্ট্ৰেশ্যন আৰু গাঁৱত সোমোৱাৰ কাৰণে 50 টকা পাৰ হেড এইখন অফিচত সেই কাৰ্ডটো বনাই দিয়া আৰু ইয়াৰ পৰা খনমা ডিষ্টেঞ্চ 2 কিলোমিটাৰমান আছে 2 কিলোমিটাৰমান গ'লে পাই যাম খনমা এইটো লিখা আছে খনমা 1 কিলোমিটাৰ ৰাইট চাইডত যাব লাগিব অ'কে মই কুঁৱলীত বাইক চলাই বহুত ভাল পাওঁ বহুত মানে আচলতে কুঁৱলীবোৰতো ডাৱৰেই ন মাটিৰ পৰা যেতিয়া আমাৰ অসমৰ এল্টিটিউড 50ৰ পৰা 70 মিটাৰ ধৰি লওক তাৰ পৰা ওপৰ ফালে চালে ডাৱৰ দেখিবলৈ পাওঁ কিন্তু ইয়াত আমি ডাৱৰত বাইক চলাই আছোঁ ভাই দেখাই দিয়া যায় ডাৱৰ এই ৰখা মোক লৈ যোৱা ঐ বৰষুণৰ মাজতে আমি আহি পালোঁ খনমা হয় এইখিনিত মই এটা কথা ক'ব খোজোঁ যিসকল ভাইয়ে মোক ছাপোৰ্ট কৰা নাই মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰিবা অলপ ছাপোৰ্ট দেখুওৱা আৰু মই ইনষ্টাগ্ৰামো চলাওঁ ইনষ্টাগ্ৰামৰ লিংকটো নামটো মই স্ক্ৰীণত দি দিম তাকো অলপ ছাপোৰ্ট দেখুৱাবা বাকী আহি পালোঁ খনমা এণ্ট্ৰি হৈ গ'ল আমাৰ গাইড ল'লোঁ 500 কম্পালচৰি গাইড লোৱাটো গাইড ল'লোঁ 500 টকা দি গাইডেও ইংলিছত কথা কয় এতিয়া আমি তাত বাইকখন পাৰ্ক কৰাই পিছত যাম গাঁৱৰ ওপৰ ফালে তো গাইজ এইটো হ'ল ষ্টেপ এইফালে 224টা ষ্টেপ আছে এইখিনি বগাই উঠিব লাগিব গাঁওখন আচলতে বহুত ওপৰলৈ যাব লাগে আৰু এখেত হ'ল আমাৰ লাঠিৱালা গাইড তেখেতে কৈ আছিলে এই ভিলেজৰ যিমান ষ্টেপ আছে এইবিলাক চৰকাৰী নহয় এই গাঁওবাসীৰ কেইবাটাও প্ৰজন্মই সহায় সহযোগিতা আৰু চেৰিটিৰ দ্বাৰা বনোৱা হৈছে নাগালেণ্ডৰ কোহিমা জিলাত অৱস্থিত এই খনমা গাঁৱক এছিয়াছ ফাৰ্ষ্ট গ্ৰীণ ভিলেজ হিচাপে জনা যায় কিন্তু এই ঐতিহাসিক স্বীকৃতি পোৱাৰ আঁৰত লুকাই আছে এক ডাঙৰ কাহিনী 1998 চনৰ আগলৈকে এই গাঁৱৰ আংগামী নগাসকলৰ প্ৰধান সংস্কৃতি আছিল চিকাৰ কৰা এক হিচাপে ক'বলৈ গ'লে প্ৰকৃতি ধ্বংস কাৰ্যত লিপ্ত হৈ আছিল ইয়াৰ মানুহ কিন্তু 1998 চনত খনমা গাঁও পৰিষদে এক ঐতিহাসিক সিদ্ধান্ত লয় আৰু এই গাঁৱৰ অন্তৰ্গত যিমান বনাঞ্চল আছে সকলোতে চিকাৰ আৰু ব্যৱসায়িকভাৱে গছ কটা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰে আৰু খনমা গাঁওবাসীৰ এই অভূতপূৰ্ব পৰিৱেশ সুৰক্ষা আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰচেষ্টাক স্বীকৃতি জনাই 2005 চনত ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে খনমাক এছিয়াছ ফাৰ্ষ্ট গ্ৰীণ ভিলেজ হিচাপে ঘোষণা কৰে এতিয়া এয়া কেৱল চৰকাৰী আঁচনি নাছিল বৰঞ্চ এটা জনগোষ্ঠীয়ে নিজৰ পুৰণি ঐতিহ্য আৰু চিকাৰৰ অভ্যাস ত্যাগ কৰি প্ৰকৃতিক ৰক্ষা কৰাৰ এক অতুলনীয় নিদৰ্শন আছিল ভাবি আচৰিত লাগে ন 19শ শতিকাতে খনমাবাসীয়ে প্ৰকৃতিক সংৰক্ষণৰ কথা চিন্তা কৰিছিল আমি একবিংশ শতিকাতো হয়তো শিকিবলৈ বহুত বাকী আছে ইয়াৰ যিখন পৃথিৱীত মানুহে মানুহক বিশ্বাস কৰিবলৈ ভয় কৰে সেইখন পৃথিৱীতে ইয়াত দোকানী নোহোৱাকৈ চলে দোকান কাৰণ ইয়াত সঁচাকৈয়ে বিশ্বাস বিক্ৰী হয় আৰু সততা সংৰক্ষণ কৰা হয় তো ইয়াৰ পৰা ল'লোঁ ৱাইল্ড এপল চিপছ বনৰীয়া আপেলৰ মানে চিপ বনায় ৰেডি টু ইট থাকে আৰু এইটো ল'লোঁ তাইৰ কাৰণে কাণৰ ফুলিটো কয়
ভাই কমপ্লিট বেলেগ এটা এক্সপিৰিয়েঞ্চ। ইমান ওখত গাঁওখন, এইখন গাঁৱৰ এটা কম্পালচৰি ৰুল হ'ল কিবা এটা যদি হাতত কিবা খোৱা চিপছৰ পেকেট চেকেট হওক এইটো ডাষ্টবিনত পেলাব লাগে, লোহা দি বনাইছে বা পেলালে। কিন্তু সেই দোকানত চাওক এইটো কিবা এটা হেৰি হয় কেকটাছৰ নিচিনা, কিন্তু ইয়াত যে বিছা আছে বৰ ডেঞ্জাৰ আছে এইটো কামো। ইয়াত লাগিলে গাত লাগিলে মানে শেষ আৰু। ৱাইল্ড এপল জুইচ, বনৰীয়া আপেল আৰু এনে দোকানী চোকানী নাই কোনো, আমি ইয়াত খাই আছোঁ। 10 টকা দিব লাগিব। How's the taste? Something like এপি ফিজ আমি যে খাওঁ তলত, এপি 10 টকীয়া, তাতকৈ কিন্তু নেচাৰেল লাগি আছে বেছি। Hey, let's sit there. খাই পেলালোঁ, টেষ্ট একদম ফাৰ্ষ্ট ক্লাছ। ইয়াত চব বস্তু দাম, সেইকাৰণে মই এটা খাইছোঁ আৰু এটা লৈছোঁ। যাবলগীয়া ডিমাপুৰ, এনাৰ্জি বহুত দৰকাৰ আছে। অলপ তিতা আছে, লিটিল বিটাৰ লাষ্ট। আফটাৰ টেষ্ট অলপ তিতা লাগে। তেতিয়াও বনৰীয়া কিয় কৈছে আৰু ভাই চোৱা তলত ভিউ, OMG ভিউ এটা আছে নহয়। সেই মাজত তাত এটা বিল্ডিং দেখা গৈ আছে, কিমান ওপৰত আকৌ ঘৰ। দিছ ইজ চামৱানছ হাউচ ইয়ে, মানে তুমি কাৰোবাৰ ঘৰ, পিছত ঘৰৰ তলতে ইমান বাগিচাৰ নিচিনা ফুলনি লগাই থৈছোঁ। এইফালে এইবোৰ চাগে ধনিয়া গছৰ নিচিনা লাগিছে। আৰু এণ্ট্ৰেঞ্চটো চাওক না, একদম টপত আহি গৈছিলোঁ। ইয়াত এটা ভিউ পইণ্ট আছে, মই বহোৱাৰ কাৰণে কেমেৰা হাতত ল'ব পৰা নাই, এনেকৈ দেখাইছোঁ। পিছত তলত কিমান তলত গাওঁ, আৰু সেইটো পেৰি ফিল্ডৰ নিচিনা যে খলপ সেইবোৰ দেখা যোৱা নাই কেমেৰাত চাগে। এই যে দেখিবলৈ পাইছে শিলৰ বহা স্থানবোৰ, এইবোৰক আংগামী ভাষাত দাহু বা খাৰু বুলি কোৱা হয়। অতীতত এই শিলৰ টোলবোৰত গাঁৱৰ মুৰব্বী আৰু ডেকা গাভৰুসকলে বৈঠক পাতিছিল, কেতিয়াবা সংস্কৃতিৰ চৰ্চা কৰিছিল আৰু সংগ্ৰামৰ দিনবোৰত কৌশল ৰচনা কৰিছিল। এই বৰষুণৰ মাজতে ফুৰি আছোঁ, আমাক দেখুৱাই আছে। ভাই শ্লিপাৰী বহুত আছে, সাৱধানে যাবা। গাঁৱৰ ৰাস্তাসমূহ এনেকুৱাই, একদম টপত উঠিছিলোঁ। এইটো হ'ল টপ, গাঁৱৰ টপ। এনেকৈ নামি যাব লাগে তললৈ। কিন্তু যোনটো ৰাস্তা দি আহিছোঁ সেইটো ৰাস্তা দি নহয়, বেলেগ ৰাস্তা দি যাব লগা হৈ আছে এতিয়া। মানে পূৰা গাঁৱৰ ৱাক এৰাউণ্ড হৈ গ'ল আৰু চাৰিওফালেদি শ্লিপাৰী বহুত। No set. অ'কে, And this has been standing for the past over 600 years. এই শিলবোৰ মানে কোনো ইটা বালি চিমেণ্ট ইউজ নকৰাকৈ মানে বনোৱা হৈছে। আমি নামি আছোঁ আৰু পাহাৰৰ পৰা, গাঁৱৰ পৰা। পাহাৰত ধান খেতি, সেইটো চাইছিলোঁ। চাহ বাগান যেনেকৈ থাকে তেনেকৈ ধুনীয়াকৈ খলপ বনায়, এটাৰ পিছত এটা খলপ, মানে পানী ৰাখিবলৈ বান্ধ বান্ধি এনেকৈ ওপৰলৈকে দেখা গৈ আছে নহয় নাজানো। তো নাগালেণ্ডত হনমা ভিলেজত এইটো বহু আগৰে পৰা পৰম্পৰা চলি আহিছে এনেকৈ খেতি কৰাটো। এইটো গাঁৱৰ মানে কাষতে এনেকুৱা লাইব্ৰেৰী এটা থোৱা আছে। কোনোবা যদি কিতাপ পঢ়িব লগা থাকে নি পেলাই পঢ়ি আকৌ থৈ গ'লে হ'ল, কোনো চাৰ্জ দিব নালাগে, পইচা দিব নালাগে। খুব ধুনীয়া কিতাপ আছে। মানে ইয়াত শিক্ষাৰ ওপৰত মানে ভাল এটা গুৰুত্ব দিয়া হৈছে ন। এনি টাইম খোলা থাকে এইটো। এনি টাইম। এনি টাইম। কবি যদি লগোৱাৰ ইচ্ছা থাকে বা খাবলৈ ইচ্ছা থাকে তেতিয়াহ'লে এনেকৈ ৱাল ফালি ওলাই যায়, ৰুব পাৰিলে। কিন্তু আজিও আমাৰ অসমত এনেকুৱা হাজাৰ বিঘা হেক্টৰ মাটি এনেই পৰি আছে পতিত, কোনো খেতি বাতি কৰা নাই। চাওক মানুহে ক'ত খেতি কৰি আছে। এইটো ৱাল দুই পাথৰৰ মাজৰ পৰা এনে কবি বোলে, এইটো কবি। ৱাও মেন, নতুন এক্সপিৰিয়েঞ্চ। আমি তললৈকে আহিলোঁ, বেজত আহি গ'লোঁ, য'ত আমি গাড়ী পাৰ্ক কৰি থৈ গৈছিলোঁ। বহুত বেছি ডাঙৰ নহয়, এইফালে আছে। আমি এইটো ছাইডত গৈছিলোঁ আৰু ইয়াত যিমান ঘৰ আছিলে বা যিমান বিখ্যাত ঠাই আছিলে সেই গোটেইখিনি আমাক এক্সপ্লেইন কৰি দিলে। এতিয়া আমি ইয়াৰ পৰা ওলাই যাম ডিমাপুৰলৈ। ডিমাপুৰ ইয়াৰ পৰা চাগে 80-90 কিলোমিটাৰমান হ'ব। এতিয়া টাইমো বেছি হোৱা নাই, 2টামান হৈছে, আমি গৈ চাবগৈ পাৰিম।
so high. Feet on the ground, but I still get by. The rules were made for someone else to. ভাই আমি ডিমাপুৰলৈ গৈ আছোঁ খনমাৰ পৰা। এইখিনি ঠাই চাওক, আজি ৰাতি চাগে বেছি সময় হোৱা নাই। এই ঘাঁহখিনি চাওক, একদম ঘাঁহখিনি কেঁচাই আছে, এতিয়াও জীয়াই আছে। হ'লে আজি ৰাতিপুৱা হৈছে, নহ'লে কালি হৈছে। বহুত ডাঙৰকৈ লেণ্ডশ্লাইড হৈছে, পূৰা ৰাস্তা ব্লক হৈ গৈছিলে। আজি JCB লগাই দিছে, কাম কৰি আছে, ক্লিয়াৰ কৰি আছে। Every doubt just feeds the flame. Every scar reminds me why I came. I've been broke, I've been blessed, carry faith in an empty chest till now. ভাইলোক বহুত সময়ৰ পৰা কেমেৰা অনে কৰিব পৰা নাই। আচলতে চাৰ্জো নাই বেছি, আৰু সেইফালে বৰষুণো বহুত বেছি আছিলে। এতিয়া আমি গৈ আছোঁ ডিমাপুৰ ৰেলৱে ষ্টেচনৰ ওচৰত, লজত থাকিম। আৰু হোমষ্টেখন আচলতে হংকং মাৰ্কেটৰ ওচৰত। হংকং মাৰ্কেট মানে এই ভেকুলী চেকুলি যে বজাৰত পায় কিনিবলৈ মানুহে খায়, সেইটো বজাৰ মানে। কাৰণ আমাৰ কাৰণে নতুন ন, মই যিহেতু প্ৰথমবাৰ আহি আছোঁ। আমাৰ দেশখনৰে যদি আমি চুকে কোণে গৈ নাপাওঁ, তেতিয়াহ'লে জীয়াইনো কি কৰিম। মোৰ পাৰ্পজটো মানে অলপ বেলেগ। মই ভাবোঁ আমি যেনেকৈ জন্ম হৈ আছোঁ আৰু মৃত্যুবৰণ কৰি আছোঁ, তেনেকৈ নহয়, অলপ ভগৱানে বনাই দিয়া দুনীয়াখন অলপ চুকে কোণে ফুৰি চাই পিছতহে যাব খোজোঁ। কাৰণ এই যে সময়বোৰ পাৰ হৈ আছে, এইবোৰ আচলতে সময় নহয়, এইবোৰ হ'ল আমাৰ জীৱন।